নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পৰশমণি আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এই নতুন ইউটিউব চেনেলটোলৈ। যদি কিবা ভুল ভ্ৰান্তি হয় সকলোৱে মোক ক্ষমা কৰিব। এতিয়া আমি ওলাইছোঁ, আজি ৰাসৰ মানে আমাৰ ভৰসা আছে। এতিয়া আমি গৈ আছোঁ, ঘৰৰ পৰা ওলাইছোঁ। এয়া আমাৰ টিকলি, এয়া আমাৰ ষ্টেচন দুটা এইফালে আমি সদায় অহা যোৱা কৰি আছোঁ। ৰিহাৰ্চেল কৰিবলৈ অহা যোৱা কৰোঁ আৰু এইফালে আজি লাষ্ট। এইফালে নাযাওঁ, আমি এইফালে যাম কোনে কোনে। পাইছোঁহি আৰু অলপ আছে আগলৈ। কাম কৰি আছে, এইফালে ৰাস্তাটো পাৰ হ'ব লাগিব। আগত পাৰ হ'ম। আগত পাৰ হ'ম, বালি এইফালে গোটেই ধূলি হৈ যায়। এইফালে গৈ আছোঁ, কাম কৰি আছোঁ যে এতিয়া গোটেই বালি ধূলি হৈছে ৰাস্তাবিলাক। তলেদি গৈ আমি পকা ৰাস্তা পাই গ'লোহি। ৰেলগেট ৰাসৰ পেণ্ডেল দি আছে, হৈ আছে আৰু 18-19 ৰাস্তাটো পাৰ হৈছে, যাব লাগিব সোমাই অলপ। চব আমাৰ আজি অকণমান লেট হ'ল মানে। কি লৈছা কৈ দিয়া তুমি? তুমি কি লৈছা? নমস্কাৰ, মই গোপী লৈছোঁ আৰু নাগিন এজনী লৈছোঁ, আকৌ গোপীত মালতী পাইছোঁ। তোমাৰ বচন মুখস্থ হ'লে নাই হোৱা? হৈছে আৰু তুমি কি লৈছা? মই নাগিন আৰু গোপী। অঁ, আৰু বাকী মানুহক পোৱাহিয়ে নাই মানে এতিয়া দেই, পাবহি আৰু লাহে লাহে। কালি 10টা বজাত মাতিছিলে, আজি ছাৰে ফোন কৰিলে মোলৈ পামহি বুলি, এতিয়ালৈকে পোৱাহি নাই মানে। ইয়াতে আমি চব ৰিহাৰ্চেল কৰোঁ আৰু এইবোৰ নন্দালয় পাতিবলৈ মানে হেৰি আৰি লৈছে, এতিয়ালৈকে ভালকৈ কৰা নাই আৰু কৰিব আৰু। এইফালে বান্দৰ ধেৰ ওলাই নহয়, বান্দৰ ধেৰ ওলাই দেখোন। এইটো আমাৰ কৃষ্ণ দেই। কি লৈছা কৰি আকৌ? বচন মুখস্থ হ'ল নে? এতিয়া আমি ঘৰলৈ গৈ আছোঁ। গাঁৱেদি গৈছোঁ, আকৌ আহিমগৈ মানে আমি আকৌ ৰাতি 5টা বজাত মাতিছে হা। এজনী আমাৰ ভিভেলি পালোহি আৰু এতিয়া ঘৰ সোমাই আকৌ আমি সন্ধিয়া 5টা বজাত ৰাসলৈ আকৌ ওলালোঁ। ৰাস কৰিবলৈ বহি আছোঁ দেই, বনাব এতিয়া ব্লগ এটা। আপুনি কি লৈছে কৈ দিয়কচোন।
কৈ দিয়ক কি লৈছে মহিলা ভৰসা আছে হয়নে কৈ দিয়ক আপুনি কি লৈছে অঁ আপুনি আৰু কি লৈছে অঁ ব্লগটো দিলে মানে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব অঁ এই আমাৰ হাতী দে এই পলাইছে আমাৰ টিকলি আমাৰ হেৰি কি কয় কি আছিলে ধৰিত্ৰী দেৱী হাই আমাৰ ইয়াত ধৰিত্ৰী বাইদেউ এয়া হ'ব লাহে লাহে গৈ আছোঁ আমি ইয়াতে মানে আমাৰ প্ৰগ্ৰেম হ'ব আৰু মাতৃৰ বক্ষ তোমাৰ এই চেনেহৰ ভগ্নী এনেকৈ পাৰ হ'ল তাৰপাছত আমি 10:30 বজাত ৰাতি ঘৰলৈ উভতিলোঁ ভিডিঅ'টো কেনেকুৱা পালে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব